थांनाय 4 बोसोरनिफ्रायनो कलाइगाव उदालगुरि फोनांजाब PWD लामानि गाज्रि थासारि। निज कलाइगाव आरो 2 नं आमगुरि गामिनि रायजो राजाफोरा लामाखौ फोसाबनानै लादों। बे गोनांथार लामानि कालभार्टआ गाज्रि जानायनि जाउनाव अरुणाचल उदालगुरिनिफ्राय कलाइगाव जानानै मंगलदै आरो गुवाहाटी फारसे हान्था मेला खालामनायनि बिथिङाव ओनसोलनि रायजो राजाफोरा गोबां जेंनाजों मोगा-मोगि जानो गोनां जादों। बेबायदि गाज्रि लामाखौ निज कलाइगाव आरो 2 नं आमगुरि गामि रायजो राजाफोरा सरकारखौ नेयालासेनो फोसाबनानै लादों। मख'नो गोनांदि कलाइगावनि सासे देहा फाहामगिरि चन्द्र प्रसाद फायें आरो समाज सिबियारि एबा UPPLनि भेरगाव जिल्लानि ट्रेजारार सुरेन्द्र बर'आ बे लामा लुनायाव हेफाजाब होयो। मख'नो गोनांदि कलाइगाव बियाबनि MLA दुर्गा दास बर'आ बे गाज्रि जानाय लामाखौ रायजो राजाफोरा फोसाबबाय थानाय समाव बिथाङा बे लामाजों थांदोंमोन। नाथाय बे लामाखौ फोसाबनाय रायजो राजाफोरखौ गारिनिफ्राय ओंखारनानै रायदावैखौ लानानै खुद्रिसारदों रायजो राजाफोरा। बेनि सोमोन्दै रायजो राजाफोरा खौरां बिजोंनि सिगाङाव मा फोरमायदों खोनासंना लानि। ক'ব গ'লে খুব দুৰ্ভাগ্যজনক মানে এতিয়া এইটো কলাইগাঁও বুলি কওঁতে কলাইগাঁও এই হৰিচিঙা PWD ৰোড এই PWD ৰোডটি আজি মোটামুটি 4.5 বছৰমান আগত এটা আমাৰ এই মাজৰচুবা চক বুলি কয় তাৰ ওচৰত এটা মানে স্লেব কালভাৰ আছিলে। সেই স্লেব কালভাৰটো সেই সময়ত মহা প্ৰলয় বুলি ক'লে ভুল নহয়, সেই বানপানীয়ে সম্পূৰ্ণভাৱে ছিন্ন বিচ্ছিন্ন কৰি দিয়াৰ আজি প্ৰায় 4 বছৰ অতিক্ৰম হৈ গ'ল। কিন্তু তাৰ পিছত মানে চৰকাৰে বনাম কৰি সেই কালভাৰটো নবনালে বাৰু যেই নহওক। এতিয়া আমাৰ সেই দিনৰ পৰা এই ৰাস্তাটোৰে চৰকাৰী মানে কলাইগাঁও হৰিচিঙা PWD পথৰ পৰা যি আমাৰ সংগ্ৰাহী কছাৰী চক বুলি কয়, এই সংগ্ৰাহী কছাৰী চকৰ পৰা নিজ কলাইগাঁও হয় 2 নম্বৰ আমগুৰি এই মাজেৰে বাইপাছ হৈ ওদালগুৰি যায়। এই ৰাস্তাৰে আমাৰ যি ৰাস্তাৰ মানে গুটিবিধি এই ৰাস্তাৰ গুটিবিধি আজি 4.5 বছৰ ধৰি আমাৰ এই 2 নম্বৰ আমগুৰি নিজ কলাইগাঁও বুটিয়ামাৰী এইখিনি পাব্লিকে মানে মেৰামতি কৰি আজিলৈকে বৰ্তমান মেৰামতিৰ জৰিয়তে এই ৰাস্তাটো চলি আছে। হৈছে এই বেছি সংখ্যকে হৈছে আমাৰ কি কয় এইটো এই নহয় চেন কেবল নহয়, এইটো কি কয় এই CC ব্লক হৈছে। কিন্তু 500 মিটাৰ ৰাস্তাটো আমি এতিয়া কোনো এজন মানে প্ৰতিনিধিক কয় কেনে বলে নোৱাৰোঁ যে বোলে চেন কেবল ধৰি আমাক দি দিয়ক। আজিলৈকে কোনো এজন প্ৰতিনিধি নাই বোলে কিবা এটা সন্মান জনাইছে ৰাইজক। আজি চাওক চৰকাৰৰ ঘৰৰ পৰা DC ADC এডিশ্যনেল DC SP গোটেইবিলাক য'ত নেকি ওদালগুৰি ডিষ্ট্ৰিক্টৰ মানুহখিনি যিমান ডাঙৰ নেতাই নহওক যিমান ডাঙৰ অফিচাৰেই নহওক আজি ইফালে যায়। আজি কলাইগাঁও SDC ছাৰ তেওঁলোকেও ইফালেদি গৈ যাই থাকে, কিন্তু তেওঁলোকৰ সামৰ্থ্য আছে, তেওঁলোকে চৰকাৰৰ ঘৰত দাবী কৰিব পাৰে। তেওঁলোকে কিন্তু কোনোদিন মানে এই ৰাস্তাটোৰ বিষয়ে কোনোদিন কাৰো লগত উত্থাপন নকৰে। কথাটো কিয় মই বুজি নাপাওঁ, কিন্তু কথা হৈছে তেওঁলোকৰ এনেকুৱা এটা অৱহেলা হয়তো মানে যাত ইফালে আছে মানে জনগোষ্ঠীয় মানুহ আছে গ'লে যাব নগ'লে নাই। ওদালগুৰি ডিষ্ট্ৰিক্টটো সদায় পিছপৰা BTRৰ ভিতৰত। অসম চৰকাৰৰ পৰাটো বাদেই, অসম চৰকাৰে বহুত ক'লে কি হ'ব, এতিয়া নেতাবিলাকৰ কথা ওলাই যায়। আপুনি ক'লে অকণমান আগতে বিধায়কৰ কথা, বিধায়ক কি নাম আছিলে ইয়াত দুৰ্গা দেৱী বড়ো নাই দেৱী। তাৰমানে তেখেতে সেইদিনাখনে পৰহি আহিছিলে 17 তাৰিখে আমাৰ ডমৰাপুতা প্ৰাথমিক বিদ্যালয়ত এখন মানে হেৰি হৈছে কি কয় এইটো অংগনবাড়ী কেন্দ্ৰ উদ্বোধন কৰিব আহিছিলে। তেখেতক আমি যাওঁতে ৰখালোঁ, তেখেতে ক'লে ৰুমত যাব। এইটোৰ কথা নহয়, কিন্তু কথা কয় তেওঁ পাব্লিকে আমি কাম কৰি আছোঁ, তেখেতে এটা অনাৰ দিব লাগিছিলে বোলে হয় এইটো ৰাস্তাটো খুব বেয়া হৈ আছে, কিন্তু মই বাৰু চেষ্টা কৰি আছোঁ, পৰা নাই বৰ্তমান মানে পইচাটো মোকলাবৰ কাৰণে পাৰিম, আপোনালোকে যি কৰিছে ভাল হৈছে। এইখিনি কথা ক'লেও আমাৰ যথেষ্ট। তেখেতে আমাক পইচা দিব নালাগে। তেখেতে আমি পইচা দিব, আমাৰ পাব্লিক আছে, পাব্লিকে যিহেতু চলাচল কৰে পাব্লিকৰ পইচাৰে আমি পেলাইছোঁ মাল। এতিয়া চাওক তেখেতক তাৰমানে যেতিয়া ঘূৰি আহিলে এবাৰ ছিগনেল দিলোঁ। এতিয়া কেলকাতাৰ যি ঘটনাটো হ'ল, তেখেত যিহেতু মহিলাটো দুৰ্গা দেৱী মহিলা আমাৰ MLA দুৰ্গা দেৱী মহিলাটো হয়তো ধৰ্ষণ কৰিব নেকি বুলি আমি গোটেইখিনি পুৰুষ ধৰ্ষণ কৰি মাৰি পেলাব বুলি তেখেতে পলাই গ'ল। তাৰমানে যিহেতু চিকিউৰিটি এজন আছে মাত্ৰ। এই যে ৰাইজে যে সন্ধান কৰি আছে তেওঁ জনপ্ৰতিনিধি হয়, তেওঁ গাড়ীৰ পৰা নামি এটা সন্মান দিব লাগিছিলে। আপোনালোক কি কৈ থৈ এইটো সেইটোকে ক'লোঁ আমি খুব দুৰ্ভাগ্যজনক কলাইগাঁও নিবাসী ৰাইজে। আৰু আচলতে আমি এতিয়া নহয় আগৰ পৰাই খালি মাত্ৰ এজনেই পাইছিলোঁ, এগৰাকীয়ে পাইছিলোঁ আমি কলাইগাঁও প্ৰপাৰ কলাইগাঁৱৰ এগৰাকীয়ে পাইছিলোঁ। বাকীবিলাকতো চব বিদেশৰহে আমি কিনিয়ে আছোঁ বৰ্তমান, MLA হওক কিবাই হওক হয়নে, MLA হওক কিবা হওক আমি বিদেশৰ পৰা কিনি আছোঁ। এতিয়া কিনে MLA হ'ল, এতিয়া আমাক কি অনাৰ দিব? তো সেইটো তেওঁৰ ভুল নাই, এইটো আমাৰ কলাইগাঁও সমষ্টিবাসীৰ ভোটাৰ ৰাইজৰ ভুল, এইটো আমাৰ নহয়। দুৰ্গা দাসৰ ঘৰ ইয়াতে নহয়। গতিকে দুৰ্গা দাসে কলাইগাঁও সমষ্টিৰ কথা কি ক'ব?
তেখেতে টকা ঘটিবৰ কাৰণেহে ৰাজনীতি কৰিছে। আজি ৰাজনীতি ভাল, যি ৰাজনীতি নহওক তেওঁলোকৰ উদ্দেশ্যবিলাক মহান উদ্দেশ্য, কিন্তু নেতাবিলাক বেয়া। নেতাৰ কাৰণে আজি এই মানে আমাৰ পাব্লিকৰ এই অৱস্থা। গতিকে চাওক, এই ৰাস্তাটোত আমি 4 ডাম্পাৰ মাল পেলালোঁ। কোনে কিমান গালি দিছে পইচা উঠাওঁতে? আমি 4 ডাম্পাৰ গাড়ীত 24,000 টকা গৈছে। শনিবাৰে পইচা উঠালোঁ মাত্ৰ 17,000 কিমান টকা উঠিছিলে, কিন্তু সেইটোক আমি ফিল আপ কৰিব নোৱাৰি আজিও কালেকশ্যন কৰিব লগা বাধ্য হৈছে। কিন্তু গালি পাৰিব দুদিনকৈ পইচা ল'লে। ছাৰ্ভিচটো বিনামূলীয়াকৈ দিয়া আছে। এই ৰাস্তাখিনি আপুনি হয়তো যিমান দূৰ সম্ভৱ আগে পিছে আহিছে। ইয়াতে এটা ডাঙৰ এটা খাৱৈ হৈ আছিলে, সেই তাতে এটা খাৱৈ আছিলে, 1 ডাম্পাৰ 1 ডাম্পাৰ সেই দুটা জেগাতে খাই দিছে। মানুহ পৰিছে, এই বেটাৰী গাড়ী উল্টিছে, সেইদিনাখনে মাথা চাথা ফাটিছে মহিলাৰ। গতিকে হয়, অৰুণাচলৰ পৰা আহে। হয় হয়, ডাম্পাৰ বাছ ব্যস্ত ভৰি হৈ গৈছে। হয় হয়, আৰু এই পথটোৰ প্ৰতি চৰকাৰ দৃষ্টিত হ'ব লাগিছিলে। জনপ্ৰতিনিধিয়ে কি কয়? জনপ্ৰতিনিধিৰ কথা ক'লে মই নিজে ক'লোৱে আপোনাক মাত্ৰ এই দুৰ্গা দেৱীৰ কথা। বিডিঅ' আহিছিলে, বিডিঅ' ছাৰে মানে ক'লে খালি মাত্ৰ এপ্লিকেশ্যন এখন দিব। কিমানটা এপ্লিকেশ্যন গৈছে তেওঁৰ তাত, না বোলে একশ্যন প্লেনৰ আছে, না বোলে MG এনৰেগাৰ আছে বৰ্তমান লিষ্টত, ক'তোতে নাই। বিডিঅ' নিজে ওদালগুৰি ডিষ্ট্ৰিক্টৰ আণ্ডাৰ ব্লক এইখন, মানে ডাইৰেক্ট তেওঁৰ কাম থাকিলে ওদালগুৰিতে যায়। ইটো ৰাস্তা ইটো যায়, তেওঁ জানে নাযায়। আমি এবাৰ মানে পাব্লিকে একবাৰ তেওঁৰ তাত ভৰি ধৰিব যাব লাগে। তেওঁৰ কি চকু নাই নেকি? এজন ডাঙৰ অফিচাৰ, গ্ৰেজুৱেট অফিচাৰ তেওঁলোক। ইয়াত এজন EM আছে এজন। হয়, EM এই ৰাস্তাত অহা যোৱা কৰে। EMৰ কথাটো এতিয়ালৈকে পিছত তেখেতক জনোৱা হোৱা নাই। আমি ইয়াতে পাব্লিকে মানে কাম কৰিছোঁ নে নাই, কিন্তু কথা জননেতাটো যোনে হ'লেও সেয়ে হ'ব, MLA হ'লেও EM হ'লেও। এতিয়া EMতকৈ পাৱাৰ বেছি MLAৰ, যোন পাৰ্টিৰে নহওক। তেওঁলোকৰ স্কিম ধৰাৰ কাৰণে এটা পাৱাৰ থাকে, অথৰিটি আছে। চৰকাৰৰ পৰা তেওঁলোকে এটা স্কিম ক্ৰিয়েট কৰি আনিব পাৰে, তেওঁলোকৰ অথৰিটি আছে। তেওঁলোকে এইটো সদনত উত্থাপন কৰিব পাৰে, কিন্তু ক'ত কৰিছে? নাইটো কৰা। জনসাধাৰণৰ ভোটেৰে জয়যুক্ত হোৱা বিধায়ক দুৰ্গা দেৱী বড়ো হয়, জনপ্ৰতিনিধি হয়। জনপ্ৰতিনিধিয়ে তেখেত হৈও যে আপোনালোকে সন্মান কৰি আছে, জনসাধাৰণক এটা সন্মান দিব লাগিছিলে। আজি আপুনি ঠিকাৰ দি কি ক'ব? ঠিকাৰ দি মানে ক'বলগীয়া নাই। এতিয়া যিদিনাখনে মই ক'লোঁ 17 তাৰিখে ডমৰাবোটাৰ পৰা আহি আছিলে, অংগনবাদী স্কুলৰ পৰা উদ্বোধন কৰি আহিছে। তাৰপিছত আমি গাড়ীখন ছিগনেল দিলোঁ এই মানে ৰাইট টাৰ্ণটোত। তেওঁ একদম লেফ্ট টাৰ্ণ লৈ ইমান স্পীডত গৈছে, আমাৰ ল'ৰা ভতিজা এজনে আগত থিয় হৈ দিওঁতে মানে একদম হয়তো 2 ছেকেণ্ড হ'লে এই চিটকি মৰি গ'ল হয়, কিন্তু এই বেগত আকৌ চাপিয়াই দিয়াৰ কাৰণে মানে বাচি গ'ল। এইজন জননেতা, আমি তেওঁক দায় দিলে লাভ নহ'ব, কাৰণ দায়টো আমাৰ, ভুলটো আমাৰ। এই ফৰেণ্ডৰ MLA নামত বড়ো হ'লে কি হ'ব? এই জাতি এটা কলংক, বুজিছেনে? নামত বড়ো হ'লে কি হ'ব? জাতি এটা কলংক। গতিকে ৰাইজৰ পৰাই আমি পইচা তুলিম, ৰাইজৰ হৈয়ে কাম কৰিম। আজি 2 দিন হ'ল কাম কৰিম। এতিয়া চাওক, এজন MLA আৰু এজন সাধাৰণ ডক্টৰ, সিও মেডিচিন স্পেচিয়েলিষ্ট বা কিবাকিবি নহয়, সাধাৰণ জেনেৰেল ডক্টৰ এজন, MBBS ডক্টৰ এজন। তেখেতে ৰাস্তাটো কাম কৰা শুনা পাই ডাইৰেক্ট 5,000 টকা দি পঠাইছে মাতি কেনে। এই 17 তাৰিখে সন্ধিয়া। এনেকুৱা সমাজ আৰু কোন আছে পইচা আগবঢ়োৱা? আমাৰ এই ভতিজা তেখেত আমাৰ ব্যৱসায়ী সুৰেণ বড়োদেৱে 1 গাড়ী দিছে বাৰু, 1 গাড়ী চেন কেবেল দিছে। তাৰপিছত তেনেকৈ পইচাটো আমি হেৰি হিচাপে পোৱা নাই এতিয়াও। আমাক আৰু ঠগালে অলপ, মানে আমাৰ এই যে কি আমাৰ দুৰ্গাৰাজ বড়োৰ লগতে যি লাগি থাকে কামাল, কামালুদ্দিন, আমি 2খন গাঁৱে, নিজ কলাই গাঁও আৰু 2 নম্বৰ আমগুৰি।